বেছি বেছিলে নাযাবি 10টা মানে 10টা নিয়ম ওলাই আছে মই জানো মই চুপলে কৰিছো মই তাৰা দুৰ্গা পূজা হ'লে গ'লে শুভকামনা থাকিল আৰু সকলোৰে দিনবোৰ যে ভালদৰে পাৰ হয় আৰু আজি বহুত দিনৰ পাছত আজি আমি গৈ আছোঁ মানে আপোনাৰ হোৱাটছআপত এটা ষ্টেটাছ পূৰা ফুল্লি ভাইৰেল হৈ আছিলে প্ৰতিটো ডিষ্ট্ৰিক্ট ৱাইজভাৱে কয় এইটো আমাৰ ইয়াত এইটো আমাৰ ইয়াত তাকে আমি চাব বিচাৰিছোঁ সেই ষ্টেটাছটো আমাৰ লখিমপুৰত আছে নেকি তেনেকুৱা সেই মণ্ডপটো আমাৰ লখিমপুৰত আছে নেকি তাৰ বাবে চাবৰ বাবে আমি বৰ্তমান গৈ আছোঁ গোটেই লখিমপুৰখন মানে যিমানকেইটা মণ্ডপ আছে সকলোতে যাম আৰু আমাৰ লখিমপুৰত আছে নেকি তাকে চেক কৰি চাম আপোনালোকে যদি চোৱা নাই মই 30 ছেকেণ্ডৰ ভিডিঅ' ক্লিপটো দি দিছোঁ আপোনালোকক আজি এটা ধামাকা ব্লগ বনিব গৈ আছে আপোনালোকক কি বনিব গৈ আছে আপোনালোকক নকওঁ আৰু বৰ্তমান দেখা পাব ষ্টেটাছটোৰ লগতে যিটো ষ্টেটাছৰ মণ্ডপটো তাৰ লগতে আৰু বিশেষ বহুত কিবা কিবি দেখাব লগা আছে যাৰ ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সকলো ভিডিঅ'টো কমপ্লিটভাৱে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই যাওক এতিয়া গৈ আছে মই আৰু মোৰ বন্ধু নিতু আৰু দুটাই মিলি গৈ আছোঁ যেতিয়া আৰু এইটো আপোনালোকে দেখা পাইছে এইটো হৈছে আপোনাৰ বৰমুৱা তিনিআলি মণ্ডপটো আৰু মণ্ডপটো যিমান পাৰে ডেক'ৰেশ্যন কৰিছে আৰু যথেষ্ট আপোনালোকক যিমান পাৰোঁ ৰাতি সময়ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বেছি দেৰি নকৰি বৰ্তমান অলপমান তেল ভৰাই লওঁ আমি এতিয়া আমি পোনপ্ৰথমে গৈ আছোঁ বেংগলী কলনী মণ্ডপটো চাবৰ বাবে আৰু ইয়াতে মানুহৰ ভিৰটো এতিয়া দিন হৈ আছে সেইকাৰণে যথেষ্ট মানুহৰ ভিৰটো ইমান কম ইমানো বেছি নাই কিন্তু ৰাতি হ'লে আপোনাৰ যিটো ভিৰ দেখা পাব আপোনাৰ ৰাতি ভিৰটো চাব আপোনালোকে আৰু আমি কলনী মণ্ডপটোলৈ বৰ্তমান আমি সোমাই গৈ আছোঁ আৰু দুটা চাইডে আপোনালোকে কিয় দুটা দাম দিছে আপোনালোকে নিশ্চয় বুজি পাইছে চাগে কাৰণ মানুহৰ ভিৰটো ইয়াত যথেষ্ট বেছি হয় সেইকাৰণে দুফালে দুটা দাম দি ঠিক এনেদৰে ষ্টাৰ্ট দিছে আৰু এবাৰ ডেক'ৰেশ্যন ইমান কৰা নাই আৰু যিসকল লখিমপুৰবাসী আপোনালোকে চাই আছে সেইসকলে চাগে গম পাইছে এইবাৰ কলনীত ইমান এটা ডেক'ৰেশ্যন কৰা নাই কিন্তু বাকী যিয়ে নহওক ভিতৰত গৈ চাওঁ যদি ভালেই হ'ব পাৰে আৰু যিটো 30 ছেকেণ্ডৰ আপোনাৰ যিটো ভিডিঅ' আছিল সেইটো চাগে মোৰ মতে মই ভবা মতে চাগে এবাৰ ইয়াত নহয় চাগে বেংগলী কলনীত পতা নাই তাকে এবাৰ ইয়াত নাপাতি ক'ত বা পাতিছে তাকে পোনপ্ৰথমে আমি কলনী হয় নহয় আৰু ভিতৰলৈকে সোমাই গৈ চাই লওঁ তাৰপৰা আপুনি চাম আৰু বাকী ক'ত কি হয় আৰু ইয়াত কলনীতে খুব ধুনীয়া ধুনীয়া অলপমান ছবি আঁকি থৈছে কোনে আঁকি থৈছে নাজানো কিন্তু বৰ ধুনীয়া ধুনীয়া আঁকি থৈছে আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ চেহেৰাটো ইয়াত আঁকি থোৱা আছে খুবেই ধুনীয়া লাগিছে মানে আপোনাক কি ক'ম যদি আপুনি ফ্ৰণ্টৰ পৰা চাই তেতিয়া গম পাব বহুত ধুনীয়া লাগিছে মানে কেনেকৈ আপোনাক বুজাম আৰু বাকী যি কি নহওক আমি মণ্ডপটোত পাইছোঁ অলপমান ভিতৰলৈ গৈ চাওঁ নে কি কয় বাকী এনেই ঠিক ঠাকে ডেক'ৰেশ্যনটো কৰিছে আৰু 30 ছেকেণ্ডৰ ভিডিঅ'টোতো এইটো ইয়াত নহয় মইতো এতিয়া দেখি গম পাই গৈছোঁ আৰু বাকী ইয়াত চালোঁ ঠিকে থাকে আৰু বাকী বেলেগত গৈ চাওঁ কিবা হয় এতিয়া প্ৰথমতে আহিছিলোঁ আপোনাৰ এইটো আপোনালোকে যিটো এতিয়া বৰ্তমান দেখা পালে সেইটো আছিলে আপোনাৰ বেংগলী কলনী পূজা মণ্ডপ আৰু তাতে প্ৰতি বছৰে বহুত ধুনীয়া ডেক'ৰেশ্যন কৰে কিন্তু এইবাৰ কৰোণাৰ কাৰণে ইমানখিনি ডেক'ৰেশ্যন দেখাব নোৱাৰিলোঁ আৰু যিহেতু দিন কাৰণেও চাগে আপোনালোকে এইখিনি ন'টিচ কৰিব পৰা নাই লাইটিং ছিষ্টেম সেইবোৰ এতিয়া চাগে দৰা পেলোৱা নাই কিন্তু এটা কথা যিটো 30 ছেকেণ্ডৰ যিটো হোৱাটছআপৰ যিটো ভিডিঅ' আছিল সেইটো আছিল ক'ত এতিয়া প্ৰথমটো আহিলোঁ আমি বেংগল কলনী নেক্সট এতিয়া বেলেগত ক'ত আছে আমি বিচাৰি যাম আৰু লখিমপুৰ হয় নে নহয় তাকে আমি চেক কৰি চাম ধুনীয়া আৰু এখন ঠাইত পূজা পাতিছিল কিন্তু সেই ঠাইত মই ফোন কৰিলোঁ মানে নকাৰী আৰু নকাৰীত মই লগৰ এটা ফোন কৰিলোঁ তাত কৈছে তেওঁলোকে এইবাৰ পূজা পতা নাই আৰু তাত যেতিয়া পূজা পতাই নাই সেইকাৰণে আমি যোৱাটো সম্ভৱ নহয় আৰু গৈও একো লাভ নাই সেইটো মই জানো আৰু তাৰ ঠাইত এতিয়া বেলেগ ক'ত যাম তাকে ভাবি আছোঁ এতিয়াতো আছোঁ আমি পূৰা থানাৰ ফ্ৰণ্টত আৰু তাৰপিছত এতিয়া যাম বজাৰপতি আৰু বজাৰপতি ছাইডতো খুবেই ধুনীয়া পাতে আৰু তাতে যাম আৰু তাত সেই মণ্ডপটো আছে কি নাই আমি চেক কৰি চাম যিটো এতিয়া বৰ্তমান মণ্ডপটো দেখিলে সেইটো আছে আপোনাৰ জেল ৰোডত আৰু জেল ৰোডৰ মণ্ডপ অনলি মণ্ডপটো পাতিছে আৰু বাকী ইমান এটা ডেক'ৰেশ্যন কৰা নাই আৰু আমি চাব আহিছিলোঁ সেই ডেক'ৰেশ্যনটো সেইটো পদ্ধতিত সেই ডেক'ৰেশ্যনটো কৰিছে কি নাই আৰু তাতে বৰ্তমান কৰা নাই আৰু এতিয়া বজাৰপতি আৰু ডাইৰেক্ট বজাৰপতি
আৰু এইটো আমাৰ হনুমান মন্দিৰ, এইটো হনুমান মন্দিৰ আৰু হনুমান মন্দিৰৰ ফ্ৰণ্টে ফ্ৰণ্টে আছে এইটো পূজা মণ্ডপ। আৰু ভিতৰৰ পৰা অলপ থুলমূলভাৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যিটো মণ্ডপটো বিচাৰিছোঁ এইটোতো পোৱাটো সম্ভৱ নহয়। বাকী ভিতৰৰ অংশ ইমানখিনিয়ে ডেক'ৰেশ্যন কৰিছোঁ। ইয়াততো নাই, আছেতো আছে ক'ত, এতিয়া মেইনলি লাগে আছেতো আছে। আৰু বৰ্তমান বজাৰ প্ৰতি আহি আছোঁ। আমি যিটো ছাইডেদি আহিব লাগে সেইটো ছাইডেদি আহিব, আমাৰ বাইকটো আহিব নিদিয়ে, সেইটো কাৰণে খোজকাঢ়ি আহি আছোঁ পূৰা দুজনকৈ ব্যক্তি। আৰু ইয়াৰ তেলটো বাচি আছে মানে এইটোতে। আৰু ই বৰ্তমান খাইছে শিখৰ, এইটো একদম পূৰা স্বাস্থ্যৰ কাৰণে হানিকাৰক বস্তু, যিটো খাব নালাগে। আৰু মই নাখাওঁ মানে সেইবোৰ কথা পাতি লাভ নাই। আৰু বাকী আমি গৈ আছোঁ এতিয়া বজাৰ প্ৰতি, ভিতৰত আহি পাইছোঁহি, কিন্তু এতিয়ালৈকে বৰ্তমান দেখা নাই। আৰু বহুত বেছি আনলাকি, কাৰণ এইবাৰ বজাৰ প্ৰতিটো পতা নাই। আৰু আপোনালোকক দেখাব বিচাৰোঁ যে বজাৰ প্ৰতি এইখন ঠাই, ইয়াতে আপোনাৰ পতা হয় প্ৰতি বছৰে, কিন্তু পতা নহ'ল। নিতু এতিয়া আমি ঘূৰি যাওঁ, আহা মাখি মাৰি লাভ নাই, তুমি হিলোৱা ষ্টাৰ্ট দিয়া, মই খোজকঢ়া ষ্টাৰ্ট দিওঁ নেকি? আৰু তোমাৰ আমাৰ নিতুৱে হিলাব ষ্টাৰ্ট দিছে আৰু মই খোজকাঢ়িব ষ্টাৰ্ট দিছোঁ। আৰু দুইজন ঠিক এনেদৰে আমি বাইকৰ ওচৰত গৈ আছোঁ। আৰু ইয়াততো বজাৰ পাতিত একো নাই। আৰু সেইকাৰণে মই ভাবিছোঁ মানুহৰ ভিৰটো ইমান কিয় কম, দিন হৈছে যদি মানুহৰ ভিৰটো ইমান কম কিয় হৈছে, বুজাই পোৱা নাই। আৰু মানুহৰ ভিৰ কম নহ'ব কিয়? আৰু বাকী ক'ত বা পাতিছে আমি গৈ মেলি চাম। আৰু যদি নাপাওঁ উপায় নাই, আৰু মোৰ মতে পোৱা চান্স থাকিব লাগে, আৰু দুখনমান আছে। যদি নাপাওঁ ৰাতি দৃশ্য দেখা পাব আমাৰ কিমানখিনি মানুহৰ ভিৰ আৰু মণ্ডপবোৰ আকৌ ৰাতি এবাৰ দেখাম। কাৰণ দিনত আহিছোঁ আমি অলপমান বেলেগ এটা বিশেষ এটা বজাৰ কৰিবলৈ, কিন্তু তেনেকুৱা অৱস্থাত অহা হৈ গ'ল। আৰু আপোনালোককো অলপ এণ্টাৰটেইনমেণ্ট দিবলৈ চেষ্টা কৰিলোঁ। এইটো হৈছেনে? মই নাখাওঁ নহয়, একদম নাখাওঁ, মই বেয়া নাপাবা তুমি, মই একদম নাখাওঁ। নিতুৰ বাইকৰ 50 টকা তেল, 90 টকা কিমান, 90 টকা ভাৰ্জন। আৰু বৰ্তমান আহি আছোঁ আমি পঞ্চানন দেৱালয়। এই ঠাইতে প্ৰতি বছৰে এই ঠাইতে আপোনাৰ হাঁহ বা ছাগলী তেনেধৰণৰ বলি দিয়া হয়, আৰু ইয়াতে বলি দিয়া হয়। আৰু ইয়াত মানুহৰ সংখ্যা যথেষ্ট, ভিৰটো বেছি। এতিয়া যিহেতু আমি আবেলি সময়ত আহিছোঁ, সেইকাৰণে মানুহৰ ভিৰটো অলপ কম। নহ'বা যেতিয়া বলি দিয়া হয় সেই মোমেণ্টত আপোনাৰ বহুত বেছি মানুহ হয়, এতিয়া কম। ভিতৰলৈ এবাৰ গৈ চাওঁ, তাতে কিবা কেনেধৰণৰ কি কৰা হৈছে। আৰু বাকী চাগে মানুহৰ সংখ্যা বহুত বেছি নাই, কম আছে। কিনো ভিতৰত যাম, মানুহৰ সংখ্যা আৰু ইয়াত পৰা জাবৰ জোঁথৰে। এতিয়া দেখাই আছোঁ আপোনালোকৰ ৰাতিৰ দৃশ্য মানে আপোনালোকৰ মানুহৰ ভিৰ কিমান, আৰু লগতে মণ্ডপবোৰ কেনেকুৱা কি ডিজাইন কৰিছে, তাকে আমি ৰাতিৰ দৃশ্য চাবৰ কাৰণে আহিছোঁ। আৰু মোৰ লগতে আপোনালোকক চাই যাওক, যিহেতু ঘৰত একো খাই নাহিলোঁ, সেইবাবে ইয়াত চিংৰা প্লাছ ঘুগুনি ঠিক তেনেদৰে এটা বনাই কিবা এটা টাইপত বনাইছে, তাকে আমি অলপমান খাই লওঁ, খাই মেলি নেক্সট পূজাৰ বাবে ওলাই যাওঁ। দিনত মানুহ দেখা নাছিলে, কিন্তু এতিয়া বৰ্তমান আপোনাৰ ৰাতি যিটো ভিৰ, আপোনালোকে ভিৰটো উপভোগ কৰক এবাৰ। দহটা নিয়ম ওলাই আহিছে, মই জানো, মই চুবলৈ সুধিছোঁ। পুলিচ আৰু মানুহৰ মাজত কি কাজিয়াটো মইতো গম নাপাওঁ, তাকে যি হৈছিলে আপোনালোকক থুলমূলভাৱে দেখালোঁ। আৰু বিশেষকৈ বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ইমানতে পৰিসমাপ্তি দিব বিচাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদিহে আমাৰ চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টা বটনটো বজাবলৈ নাপাহৰিব।